আজি মই নতুন পাঠ এটা লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। পাঠটোৰ নাম হৈছে বিষাদ যুগ, লেখক শ্ৰী শ্ৰী ভট্টদেৱ আৰু তেওঁৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। ইয়াৰে চমু উত্তৰকেইটা প্ৰথমতে চাই লওঁ। 1 নম্বৰৰ প্ৰশ্নটো হৈছে মহাৰথী কাক বোলে? ইয়াৰ উত্তৰত আমি লিখিব পাৰিম, যি একে 10 সহস্ৰ ধানুকিক যুঁজবই তাকে মহাৰথী বোলে। অৰ্থাৎ যিয়ে একেলগে 10,000 ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে। কুৱেশ্যন নম্বৰ খ, 1ৰ খটো, কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হৈছে গুৰু দ্ৰোণাচাৰ্য, ভীষ্ম, কৰ্ণ, কৃপ অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্ৰৱা। কুৱেশ্যন নম্বৰ গ, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবৈদ্যৰ মহাশব্দ হৈছিল? ইয়াৰ উত্তৰত আমি লিখিব পাৰিম, সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ, ভেৰী, আনক, গোমুখ আদি ৰণবৈদ্যৰ মহাশব্দ হৈছিল। কুৱেশ্যন নম্বৰ ঘ, আততায়ী কাক বোলে? ইয়াৰ উত্তৰত লিখিব পাৰিম, যি আনক বিষ দি জুই জ্বলাই অথবা অন্য প্ৰকাৰে অনিষ্ট সাধন কৰিব বিচাৰে, যি আনৰ ধন সম্পত্তি কাঢ়ি নি ৰাজ্য কাঢ়ি নি ভাৰ্যাক অপমান কৰে অথবা অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে। আততায়ী মিনিংটো ভাল নহয়, আচলতে বেয়া মানুহ। কুলক্ষয় দোষ কি? ইয়াৰ উত্তৰত আমি লিখিব পাৰিম, কুলক্ষয় দোষ হ'ল, কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হ'ব, ধৰ্ম নষ্ট হ'লে অৱশিষ্ট কুলকো অধৰ্মই বিৰাজ কৰিব আৰু অধৰ্ম বিয়পিলে কুলস্ত্ৰীসহ দুষ্ট হ'ব, কুলস্ত্ৰীসকলো দুষ্ট হ'ব বুলি কৈছে কুলক্ষয় হ'লে। কুৱেশ্যন নম্বৰ 2 ইয়াতে দিছে, তোমাৰ পাঠত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা। উত্তৰ, ভট্টদেৱৰ বিষাদ যুগ নামৰ পাঠটিত উল্লেখ কৰা অনুসৰি কৌৰৱসকলে যুদ্ধোৎসৱৰ বাবে ঘোষণা কৰাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘোষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰ ৰথত উঠি শ্ৰীকৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ ক্ৰমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভীমে পৌণ্ড্ৰক, যুধিষ্ঠিৰ অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ শংখ বজাব ল'লে। এই শংখৰ মহাশব্দই গোটেই পৃথিৱী বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাৱ জন্ম হ'ব ধৰিলে। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধোৎসৱৰ আৰম্ভণি কৰিছিল। কুৱেশ্যন নম্বৰ 3, অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল? ইয়াৰ উত্তৰটো হ'ব, কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে উভয় পক্ষৰ সৈন্যই দুই কাষে অৱস্থান গ্ৰহণ কৰি আছিলে। তেতিয়া অৰ্জুনে শ্ৰীকৃষ্ণৰ উভয় সৈন্যৰ মাজত ৰথখন ৰাখিবলৈ ক'লে। অৰ্জুনে আচলতে কোনসকল বীৰৰ মাজত অৱতীৰ্ণ হ'ব লাগিব বা দুৰ্যোধনৰ প্ৰীতি লাভ কৰিবৰ উদ্দেশ্যে কোনসকল বীৰ পাণ্ডৱৰ বিৰুদ্ধে তেওঁ অস্ত্ৰ ধাৰণ কৰিছে সেই সকলোবোৰ তেওঁ এবাৰ নিজ চকুৰে চাব বিচাৰিছিল আৰু সেইবাবে অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবৰ বাবে অনুৰোধ জনাইছিল। কুৱেশ্যন নম্বৰ 4, অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক'লে? তোমাৰ নিজৰ কথাৰে লিখা। ইয়াৰ উত্তৰত আমি লিখিব পাৰিম, অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ তেওঁৰ পিতৃতুল্য, মাতৃতুল্য, ভাতৃ, পুত্ৰকে আদি কৰি সকলোবোৰ আত্মীয়ক দুয়োটা সৈন্য দলতে দেখিবলৈ পালে আৰু এনেদৰে সকলোৱে যুদ্ধৰ বাবে সাজু হোৱা দেখি অৰ্জুন আৱেগিক হৈ কৃষ্ণক কৈছে যে এই জাতি ভাইসকল যুদ্ধ কৰিবলৈ আগবাঢ়ি অহা দেখি তেওঁৰ হাত ভৰি কঁপিবলৈ ধৰিছে, মুখ শুকাই গৈছে, শৰীৰ কঁপিবলৈ ধৰিছে। তেওঁৰ এনে কাৰণৰ বাবে লাজ লগা বুলি কৈছে। অৰ্জুনে লগতে কৈছে যে যুদ্ধত আপোনাক বধ কৰি একো লাভ নাই। এনে বিজয়ৰ তেওঁ আকাংক্ষা নকৰে, ৰাজ্যৰ ইচ্ছা আৰু সুখৰো তেওঁ বাঞ্ছা নকৰে বুলি কৈছে। কুৱেশ্যন নম্বৰ 5, কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে? কুলক্ষয় হ'লে কুল ধৰ্ম নষ্ট হয়, আমি আগতে পাই আহিছোঁ। ধৰ্ম নষ্ট হ'লে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকলো বিপথে যাব। স্ত্ৰীসকল বিপথে গ'লে বৰ্ণসংকৰ হ'ব আৰু কুল নৰকত যাব। তেতিয়া আকৌ পিতৃসকলৰ লুপ্ত পিণ্ডসমূহ জলাঞ্জলিহীন হৈ পৰিব। এনেবোৰ দোষৰ বাবে সকলো জাতি ধৰ্ম, কুলধৰ্ম, বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত বাস কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে। কুৱেশ্যন নম্বৰ 6, ইয়াত এটা উক্তি দিয়া আছে, জানা ৰজা, যুদ্ধৰ সন্মুখত অৰ্জুনে এই বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা। এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল? তোমাৰ কথাৰে লিখা। ইয়াৰ উত্তৰত হ'ব, উক্ত বাক্যশাৰীৰ মাজেৰে ৰজা ধৃতৰাষ্ট্ৰক কৈছে, যুদ্ধক্ষেত্ৰত গৈ অৰ্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথখন ৰাখিবলৈ কৈছিল। যেতিয়া কৃষ্ণই উভয় সেনাৰ মাজত ৰথখন ৰখালে তেতিয়া অৰ্জুনে তেওঁৰ চাৰিওপিনে যুদ্ধক্ষেত্ৰত পিতামহ, আচাৰ্য, মাতুল, ভাতৃ, পুত্ৰ, পৌত্ৰ, সখী, শহুৰ, সুহৃদসকলক উভয় সেনাৰ মাজতে দেখা পালে।
যুদ্ধক্ষেত্ৰত যেতিয়া অৰ্জুনে নিজৰ আত্মীয় স্বজনসকলৰ সৈতে যুদ্ধ কৰিবলগীয়াত পৰিল তেতিয়া তেওঁৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক ক'লে যে এই প্ৰজাতি ভাইসকলক যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত ভৰি কঁপনি উঠিছে, নোমবোৰ শিয়ৰি উঠিছে আৰু নিজে লজ্জাজনক অনুভৱ কৰিছে। তেওঁ যেন সন্মুখত নানা ধৰণৰ অমংগলৰহে চিহ্ন দেখা গৈছে। তেওঁ কৈছে যে যদিও কৌৰৱসকলে আততায়ী ৰূপ লৈছে, লোভত পৰি কুলক্ষয়ে দুখ কৰিছে, তথাপিও যদি তেওঁলোকৰ সৈতে মই অৰ্জুনে যুদ্ধ কৰোঁ, ময়ো মহাপাপত পৰিম। এই বুলি কৈ অৰ্জুনে অস্ত্ৰ নধৰি মনে মনে ৰথৰ ওপৰত বহি থাকিল। তাতকৈ যদি দুৰ্যোধনে আহি অস্ত্ৰ ধৰি মোক বধ কৰে, সেয়াই মোৰ বাবে মংগল হ'ব, অন্ততঃ এই মহাপাপ নহ'ব। এই বুলি অৰ্জুনে কৃষ্ণক কৈছে উক্ত বাক্যশাৰী। আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিছে আৰু কেনেকুৱা ধৰণৰ কোনকেইটা পাঠৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট কৰি জনাবা আৰু ভাল লাগিলে লাইক কৰি দিবা। ধন্যবাদ।